দাদা চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব এই আৰু থ্যাংক ইউ শুভেচ্ছা জনালো হ্যাপি নিউ ইয়াৰ টাটা থ্যাংক ইউ হেল্ল' বন্ধুসকল সকলোলৈকে এটা নতুন ব্লগৰ সৈতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আজি মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ডিব্ৰুগড় চকিডিং আজি ইয়াত শ্ব' আছে বাকীবিলাক সকলোবিলাক দেখাই থাকিম চাই থাকিব এতিয়া একো নকওঁ প্ৰথমে চাই লওক বন্ধুসকল প্ৰথমে মই সোমাই আহি দুজনমান ভাইটিক লগ পালোঁ এইকেইজন বৰ ধুনীয়া ধুনীয়া ল'ৰা চাওক লাজ কৰিছে কেনেকুৱা বঢ়িয়ানে ভাল লাগিছে তোমালোকৰ ভালে লাগিছে আৰু প্ৰত্যেক বছৰে হয় ভালে লাগে বন্ধুসকল এইবিলাক দোকান চাওক বিভিন্ন ধৰণৰ আপোনালোকে ইয়াত ট্ৰেডিশ্যনেল কাপোৰ পাব এফালে মই সোমাই যাওঁ এফালে বাইদেউ দুগৰাকী আছে সুধি চাওঁ কেনেকুৱা ধৰণৰ কি হয় চাই থাকিব বাইদেউ নমস্কাৰ 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 অ'কে অ'কে আপোনালোকে ক'ৰ পৰা আহিছে ধেমাজিৰ পৰা ন হয় আচ্ছা ইয়াত সকলো ধৰণৰ পোৱা যায় নেকি কাপোৰবিলাক সব কাপোৰ পোৱা যায় ইয়াত কিবা এটা কৈ দিয়ক কেনেকুৱা ধৰণৰ কি হয় দাম পাতিবিলাক আপোনাৰ মিচিং ট্ৰেডিশ্যনেল কাপোৰ সব পাব হয় ন 3000 3200 এনেকৈ হয় আচ্ছা আচ্ছা আৰু পদ্মিনী কটন আছে আৰু পিয়ৰ নুনি আছে মুগা কাপোৰ আছে সব প্ৰায় আমি যিমান পাৰে কাপোৰ ভৰালোঁ আৰু আপোনাৰ আমাৰ মিচিঙৰ এইকেইটা গেৰ আছে এইকেইটা চাব পাৰিব এইটো আমাৰ মিচিঙৰ আলি সকলোবিলাক বন্ধুসকল সকলোবিলাক মিচিং ট্ৰেডিশ্যনৰ মিচিঙৰ হয় সব এ টু জেড মিচিং সব এ টু জেড মিচিঙৰ হৈ গৈছে আপোনালোকে যদি একচুৱেলি মোৰ অলপ লেট হ'ল মই একচুৱেলি কালি আহিব লাগিছিলে আজি একচুৱেলি দেৰি হ'ল গৈছে যদি আপোনালোকে কেতিয়াবা ল'ব পাৰে ভাইটিৰ পৰা কালেকশ্যন কণ্টেক্ট নম্বৰ লৈ ল'ব মই কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে চাব দোকানত বন্ধুসকল এটা ধুনীয়া এক্সপ' অনুষ্ঠান বহুত ধুনীয়া ভাল লাগিছে আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো মই বাকীবিলাক যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইফালে আমাৰ বৌবিলাকে নাচি আছে চাওক পূৰা এনজয় বঢ়িয়া বঢ়িয়া কেনেকুৱা লাগিছে আপোনালোকৰ কিবা এটা কৈ দিয়ক কেনেকুৱা লাগিছে কিমান ভাল বহুত ভাল Okay, okay, thank you. Okay, okay. ৰ'বই পোৱা নাই পুৰা okay, thank you. বন্ধুসকল মই আৰু এখন দোকানৰ ওচৰলৈ আহিছোঁ বাইদেউ এগৰাকী লগ পাইছোঁ বাইদেউ ভালনে আপোনাৰ ভাল অ'কে অ'কে হেপী নিউ ইয়াৰ থেংক ইউ আপুনি কিবা ল'লে নেকি বাৰু মই হেৰি ল'লোঁ এই মাফলাৰ ল'লোঁ মাৰ্ফলাৰ মিচিঙৰ মাফলাৰ মিচিঙৰ মাফলাৰ বহুত ধুনীয়া ধুনীয়া ওলাইছে সুন্দৰ আচ্ছা ওলাইছে আপুনি অকল মাৰ্ফলাৰ নে আৰু নাই মই কাপোৰ এযোৰ ল'লোঁ অ'কে অ'কে কিমান লৈছে কাপোৰযোৰ দেখাই দিওঁ অলপ চাব অকণমান দেখাই দিয়ক আমাৰ দৰ্শকলৈ চাওক যদি ভাল পালে আকৌ সিহঁতে আহিব বঢ়িয়া বঢ়িয়া চাওক মই ইমান নাজানো যিহেতু লেডিছৰ বস্তু হয় গতিকে বাকীবিলাকে চালে ভাল পালে আহিব নিশ্চয় বন্ধুসকল দুগৰাকী মৰম লগা নাচনী বাইদেউ লগ পাইছোঁ আপোনালোকৰ নামকেইটা কৈ দিয়ক মোৰ নামটো আৰতি হয় আৰতি দাস বিথিকা বৰগোহাঁই আচ্ছা আপোনালোকে কিবা এটা কৈ দিয়ক কেনেকুৱা লাগিছে আহি পেলাই বহুত ভাল লাগিছে তো দাদাজনৰ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেওঁ ইমান ধুনীয়াকৈ চব দেখুৱাই আছে আপোনালোকক আৰু লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই বন্ধুসকল এজন আমাৰ হৈছে মোহন দা নমস্কাৰ মোহন দা বুলিয়ে কওঁ তেখেত হৈছে আমাৰ এই অনুষ্ঠানটিৰ আয়োজক কমিটিৰ এজন সদস্য হয় আমাক তেওঁৱে কণ্টেক্ট কৰিছিলে মানে প্ৰগ্ৰেমটো কৰিবৰ কাৰণে গতিকে মোহন দাৰ পৰা কিবা অলপ জানিম আৰু আচ্ছা একচুৱেলি আমাৰ মেইন উদ্দেশ্য হ'ল কি আমাৰ যিখিনি শিপিনীসকলৰ প্ৰডাকশ্যন সেই প্ৰডাকশ্যনটো আমি মিচিং অট'নমাছ কাউন্সিলৰ জৰিয়তে আমি বজাৰ এখন দিব বিচাৰিছোঁ তেওঁলোকে হয় মেইনলি হ'ল মানে আমাৰ তেওঁলোকৰ যিখিনি হেণ্ডলুম প্ৰডাক্ট মানে ট্ৰেডিশ্যনেল মিচিঙৰ যিখিনি ট্ৰেডিশ্যনেল সাজ পোছাক সেইখিনি যাতে আমি প্ৰডাকশ্যনটো অলৰেডি ঘৰে ঘৰে কৰি আছে কিন্তু আমাকতো বজাৰ এখন মাৰ্কেট লাগে সেইকাৰণে আমি মিচিং অট'নমাছ কাউন্সিলে একেটা গুৱাহাটী আৰু ডিব্ৰুগড়ত কেইবাবছৰ ধৰি আয়োজন কৰি আছে আৰু ইয়াৰ জৰিয়তে আমাৰ গাঁৱলীয়া শিপিনীয়ে বহুত উপকৃত হৈছে যিহেতু তেওঁলোকে গৈ যিখিনি প্ৰডাক্ট প্ৰস্তুত কৰিলে তেওঁলোকে আহি ইয়াতে আমি তেওঁলোকৰ পৰা একো পইচা লোৱা নাই তেওঁলোকক এটা বজাৰ দিছোঁ অন্য ট্ৰেড ফেয়াৰত গ'লেতো ষ্টলৰ ভাড়া দিব লাগে কিন্তু আমাৰ ইয়াত খানা পিনা চব ফ্ৰী খোৱা বোৱাৰ পৰা আৰু ষ্টল আমি পইচাও নলওঁ হয় হয় এইটো তেওঁলোকক মেইনলি তেওঁলোকক উপকৃত কৰা কিন্তু এটা অনুষ্ঠান যিহেতু এটা এক্সপ'য়ে হওক বা ট্ৰেড ফেয়াৰে হওক
এই বজাৰৰ লগতে এটা সাংস্কৃতিক অনুষ্ঠান প্ৰয়োজন কাৰণ ৰাইজক উপস্থিত গ্ৰাহকক আমিতো আমোদ দিব লাগিব সেইকাৰণে এই বাঁহী বজাই ধুনীয়া বাঁহী বজাই আমি সেই প্ৰায় যোৱা বছৰো আহিছে এইবাৰ আমি এই অনুষ্ঠানবিলাকৰ শিল্পীয়ে গীত পৰিৱেশন কৰে মেইন উদ্দেশ্য হ'ল আমাৰ শিপিনীসকলক আমি সহায় কৰা তেওঁলোকে যে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে লগতে আমাৰ এই এক্সপ'টোৰ লগতে সংগতি ৰাখি আমি সাংস্কৃতিক অনুষ্ঠানো কৰোঁ আৰু এওঁলোকক আজি মাতিছোঁ তেওঁলোকে মঞ্চত এইটো বাঁহী বজাব গীত গাব টাইম আছে গতিকে অলপ আপোনালোকক সেইকাৰণে দেখাইছোঁ ইমান এটা ধুনীয়া পৰিৱেশ গতিকে অলপ আপোনালোকক দেখাওঁ বুলি কাৰণে ব্লগটো বনাইছোঁ অ'কে আগলৈ চাই থাকক আৰু দেখাই থাকিম যিমানখিনি পাৰোঁ অ'কে বন্ধুসকল আমি এজন দুজনকৈ আমি গোটেইখিনি আমাৰ মিউজিয়াম লগ হ'লোঁ এইফালে এজন নৱ কফি খাই আছে এৰিন্দা এইফালে এৰিন্দা আমাৰ গীটাৰ বজাই এইফালে মৃদুদাকে অলৰেডি চিনাকি কৰাই দিলোঁৱে আৰু এজন আমাৰ দাদাসকল এইগৰাকী আমাৰ আটাইতকৈ মৰম লগা বাগৰাকী যি আজি গান গাব ইয়াত নিশা বা কি ক'বা এতিয়া কি ক'ম এক্সপ'ত আহি আছোঁ মানে এজ এ দৰ্শক আহি আছিলোঁ আৰু আজি এজ এ পাৰফৰ্মাৰ আহি আছোঁ মই পাৰফৰ্ম কৰিম আজি শ্ব' কৰিম শ্ব' আছে আজি বহুত বহুত ভাল লাগিছে আৰু এয়া মই আদি গালো আৰু মিচিং মিক্সকৈ পিন্ধিছোঁ আজি বন্ধুসকল তেওঁলোকে মিচিং নৃত্য কৰি আছে চাওক এনজয় কৰক সিহঁতে কৰি লওক তাৰপাছত চিনাকিটো হ'ব লাগিব আৰু যিহেতু ধুনীয়া ধুনীয়া ছোৱালী আছে ন এইবিলাক হৈছে মৰম লগা আমাৰ মিচিং কনেক্ট কেনেকুৱা লাগিলে নাচি পেলাই ভাল লাগিলে আমাৰ নাচি মানে বহুত আচ্ছা তোমালোকে নাচিলা যে এইটো কি নাচ বুলি কয় গুমৰাগ নৃত্য তোমালোকে ক'ৰ পৰা আহিছা আমি ইয়াত ডিব্ৰুগড়ৰে হয় আগতে অহা নাই ইয়াতে আজি প্ৰথম আহিছা প্ৰতি বছৰ নাচা প্ৰতি বছৰে আমি নাচোঁ ফাৰ্ষ্ট দিনাখন আমিয়ে নাচিছিলোঁ আৰু ছেকেণ্ড দিনাখন হেৰি হৈছিল ফেশ্বন শ্ব' হৈছিলে তাৰপিছত আজি আহিছোঁ আজি লাষ্ট গতিকে আজি মই বাকী আৰু কেইগৰাকীমান আছে সিহঁতে লাষ্ট কৰিলে অলৰেডি পলাই গ'ল আৰু অ'কে নতুন বছৰ কাৰণে কৈ দিয়া আৰু হেপী নিউ ইয়াৰ থেংক ইউ বন্ধুসকল এইটো মেইন বস্তু আমাৰ হেঁপাহৰ চেনেহৰ বিহু আমাৰ বিহু নৃত্য চাওক গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় গতিকে জাষ্ট এটা শ্বৰ্ট ক্লিপ দেখাইছোঁ আৰু আপোনালোকক এনজয় কৰক বন্ধুসকল বৰ্তমান আমি আমাৰ শ্ব'টো শেষ হ'ল আৰু সামৰণি মাৰিলোঁ এতিয়া খাবলৈ দিছে আৰু এইবিলাক খানা খাই মেলি যাব লাগিব চাওক চাওক পূৰা ট্ৰেডিশ্যনেল এইফালে বাঁহৰ কাঁহী তাৰপৰা এইটো টোপোলা ভাত দিছে লগতে মুৰ্গী মাংস এইফালে আমাৰ হিৰণ মিচিঙত পিতাঙইং বুলি কয় পিতাং কি কয় পিতাঙইং বুলি কয় মানে পিঠা চব্জি হয় আমাৰ যোনটো মিচিং এক্সপ' চ' আজি প্ৰগ্ৰেম শেষ কৰি কিনে এতিয়া খাবলৈ লৈছোঁ আমি বহুত খাদ্য দিছে বহুত মজা মানে থলুৱা আৰু পাতত দিয়া ভাত আৰু ধুনীয়া মানে ইয়াত আমাৰ বেম্বো শ্বুট আৰু কিবা দি গাহৰি মাংস আৰু চিকেন আৰু আমাৰ যোনটো চাউল গুড়ি চব মিক্স আছে আটাইতকৈ বেছি ভাল লাগিছে এইটো বাঁহৰ কাঁহী বহুত মজা ক্ৰিয়েটিভিটি মানে বহুত ধুনীয়া হৈছে অ'কে আজি এতিয়া খাব লাগে আৰু খাই মেলি যাব লাগে যিহেতু বহুত টায়াৰ্ড ফিল হৈ আছে বহুত দেৰি হ'ল আৰু বজাই মেলি ভাগৰি আছোঁ SOP যিহেতু মানিব লাগিব ঠিক আছে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু আগলৈ চাই থাকিব থেংক ইউ গুড নাইট এভৰিৱান বাই বাই